মই 9 বছৰৰ আছিলোঁ ঘৰত তেওঁ ইম্পৰ্টেড চকলেটছ আনিছিল মোৰ আংকল মোক কোলাত বহাই মৰম কৰিছিল আৰু অকলশৰীয়াকৈ বাথৰুমৰ ভিতৰত আকৌ কোলাত বহাইছিল মৰম কৰিছিল চিঞৰিছিলোঁ মই কিন্তু তেওঁ মোৰ মুখখন বন্ধ কৰি দিছিল এনেকে যাতে মোৰ চিঞৰ বাহিৰলৈ নোলায় বাছ হৈ গ'ল মোৰ পুতলা বেষ্ট ছোৱালী তই চবতকে বিউটিফুল কাকো নকবি ঠিক আছে চবফালে এওঁলোকেই আছে এওঁলোকৰ মাজতে থাকিব লাগিব হাঁহিব লাগিব বন্ধুত্ব কৰিব লাগিব ভাল পাব লাগিব